আপুনি ঘৰতে বহি ভাবি আছে আপুনি আপোনাৰ সপোনৰ ব্যৱসায়টো আৰম্ভণি কৰিবলৈ লাখ লাখ টকাৰ মূলধনৰ প্ৰয়োজন আৰু সেই লাখ টকা নোহোৱাৰ কাৰণে আপুনি আপোনাৰ ব্যৱসায়টোৰ প্ৰথম ষ্টেপটো এতিয়ালৈকে লোৱা নাই তেতিয়া হলে আপুনি ভিডিওটো শেষলৈকে চাওক এই ভিডিওটোত মই আপোনালোকক কম কেনেকৈ আপোনালোকে এটকাও নোহোৱাকৈ এটা সফল ব্যৱসায় গঢ়ি তুলিব পাৰে ব্যৱসায় কৰিবৰ কাৰণে টকাতকৈ ইম্পৰ্টেন্ট এটা সঠিক মাইন্ডসেট আৰু আইডিয়া আপোনালোক বহুতেই আমাৰ চেনেলটো ভিডিওছবোৰ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে তো সকলোকে এটাই আহ্বান থাকিল যাতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ে যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওবোৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি উৎসাহ পাওঁ ভিডিওটো শেষলৈকে চাওক কিয়নো ভিডিওটোৰ শেষত মই আপোনালোকক এনেকুৱা তিনটা বিজনেস আইডিয়াৰ বিষয়ে কম যেকিটা আপুনি মিনিমাম 5000 মান টকাৰ মূলধন হলে আৰম্ভণি কৰিব পাৰিব আমাৰ সকলোৰে মনত এটা ভুল ধাৰণা আছে আমি ভাবো যে আমাৰ টকা নাই তো গতিকে আমি ব্যৱসায় কৰিব নোৱাৰো কিন্তু আমি যদি চাও যিবোৰ সৰু সৰু ব্যৱসায় এতিয়া মানুহে ষ্টাৰ্ট কৰিছে সেই ব্যৱসায়বোৰেই যদি কনসিস্টেন্সি মেইনটেইন হয় এদিন ডাঙৰ হ'ব আপুনি আজি ডেটত যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে যিবোৰ ডাঙৰ ডাঙৰ ব্যৱসায় আছে সেইবোৰৰ যদি আপুনি ষ্টাৰ্টিংৰ জাৰ্নিটো চাই তেতিয়া হলে দেখিব সেই ব্যৱসায়বিলাকো একদম কম পইচাৰ পৰা এটা আইডিয়াৰ পৰা ষ্টাৰ্ট হৈছিল পৃথিৱীৰ বহুত ডাঙৰ যেটো এপল কোম্পানী হয় সেই কোম্পানীটো এটা গেৰেজৰ পৰা ষ্টাৰ্ট হৈছিল তো গতিকে ব্যৱসায় আৰম্ভণি কৰাৰ কাৰণে টকা কেতিয়াও আপোনাৰ বাধা হ'ব নোৱাৰে সঁচা কথাটো হ'ল যে ব্যৱসায়টো আগুৱাই নিবলৈ আপোনাক টকাতকৈ বেছি এটা আইডিয়া আৰু সেই আইডিয়াটোৰ ওপৰত আপোনাৰ কাম কৰাৰ যেটো জোশ হেতুহে থাকিব লাগিব যদি আপুনি আপোনাৰ কাম কৰাৰ যেটো আগ্ৰহ হেতু আপোনাৰ আইডিয়াটোৰ লগত লৈ আগবাঢ়ি যায় তেতিয়া হলে ব্যৱসায় এটা সৰুকৈ হলেও আৰম্ভণি কৰাত আপোনাক কোনো বাধা দিব নোৱাৰে বৰ্তমান এই আধুনিক সময়ত আপোনাৰ হাতত যেটো মোবাইল আছে আপোনাৰ ভিতৰত যিখিনি স্কিল আছে আৰু আপোনাৰ সময় যদি আপুনি সেই কামত ইউটিলাইজ কৰে তেতিয়া হলে আপুনি আপোনাৰ ঘৰৰ পৰাই আপুনি আপোনাৰ প্ৰথম ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে বিশ্বাস কৰক 5ৰ পৰা 10000 টকাৰ মূলধন হলে আপুনি ঘৰৰ পৰা অসংখ্য সৰু সৰু ব্যৱসায় আৰম্ভণি কৰিব পাৰে আপোনাৰ হাতত যদি 5ৰ পৰা 10000 টকা আছে তেতিয়া হলে আপুনি আপোনাৰ ওচৰৰ যি ডাঙৰ ডাঙৰ হোলসেলৰ দোকান আছে তাৰ পৰা অসংখ্য সৰু সৰু প্ৰডাক্ট যিবোৰ দোকানত বিক্ৰী হয় যেনেকৈ মৰ্টন হ'ব পাৰে চিপছ হ'ব পাৰে কেক হ'ব পাৰে এনেকুৱা ধৰণৰ যত মাৰ্জিন বেছি থাকে তো আপুনি যদি 5ৰ পৰা 10000 টকাৰ প্ৰডাক্ট হোলসেলৰ পৰা কিনি আনি আপোনাৰ যি গাঁও বা আপোনাৰ যি অঞ্চল তাত যিবোৰ সৰু সৰু গেলামালৰ দোকান বা এনেকুৱা ধৰণৰ দোকান আছে তাত সাপ্লাই কৰে তেতিয়া হলেও আপুনি পাৰ ডে 500ৰ পৰা 1000 টকা ইনকাম কৰিব পাৰে আপুনি ঘৰতে 5ৰ পৰা 10000 টকাৰ মূলধন হলে যিবোৰ হোম ক্লিনিং প্ৰডাক্ট যিবোৰ মানুহক ডেইলি নিডছ থাকে হেনেকুৱা ধৰণৰ প্ৰডাক্টবোৰ বনাই আপোনাৰ ব্যৱসায় আৰম্ভণি কৰিব পাৰে 5-10000 টকাৰ মূলধন হলে আপুনি ঘৰৰ পৰাই ধূপকাঠি বা অন্যান্য যিবোৰ হ্যান্ডমেড প্ৰডাক্ট সেইবোৰ প্ৰডাক্ট কৰিব পাৰে আৰু সেইবোৰৰো বজাৰত বহুত যথেষ্ট চাহিদা আছে তো গতিকে আপুনি কেতিয়াও আপোনাৰ টকা আপোনাৰ ব্যৱসায়ৰ বাধা হ'ব নোৱাৰে খালি আপুনি ব্যৱসায়টো কৰিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব আৰু আপুনি সেই ৰাস্তাটো বিচাৰিব লাগিব যে কেনেকৈ কম টকাৰে ব্যৱসায়টো আৰম্ভণি কৰি আপুনি তাৰ পৰা উপাৰ্জন কৰিব পাৰে আৰু সেই উপাৰ্জনৰ পইচা প্ৰথম আপুনি যদি নিজৰ খৰচা কমাই পেলাই ব্যৱসায়টোতে ইনভেষ্টমেন্ট কৰে তেতিয়া হলে সেই ব্যৱসায়টো লাহে লাহে গ্ৰোথ হ'ব আৰু আপোনাৰ যি প্ৰথম 5-10 পুঁজি সেইটো এবছৰ দুবছৰৰ পিছত 2-4 লাখ 10 লাখ হলেও হ'বই পাৰে যদি আপুনি আপোনাৰ যেটো কেশ ফ্লো আপোনাৰ যেটো পইচা ইনকামৰ ৰাস্তা হেতুৰ পৰা যদি আৰু আপুনি ইনকামৰ পথ জেনাৰেট কৰিব পাৰে এইখিনিতে আমাৰ এটা বহুত ভুল ধাৰণা থাকে যে আমি ব্যৱসায় এটা আৰম্ভণি কৰিবৰ কাৰণে আমাক এখন দোকান লাগিব আমাৰ একটা অফিস হ'ব লাগিব এইটো একদমই ভুল ধাৰণা আপুনি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব আপোনাৰ যেতিয়া পুঁজি কম থাকিব তেতিয়া হলে আপুনি আপোনাৰ ব্যৱসায়টো ঘৰৰ পৰা আৰম্ভণি কৰক ঘৰৰ পৰা আৰম্ভণি কৰিলে আপোনাৰ
কোনো ধৰণৰ ৰেন্ট দিয়াৰ হেডেক নাথাকে আপোনালোকে নিশ্চিন্ত মনে আপোনালোকে ঘৰতে থাকি কামখিনি কৰিব পাৰে আৰু ঘৰৰ মানুহেও আপোনাক ব্যৱসায়টো গ্ৰোথ হোৱাত সাপোৰ্ট কৰিব তো এইখিনি যেতিয়া ব্যৱসায় আৰম্ভণিৰ ষ্টেজ হয় তেতিয়া হলে আপুনি আপোনাৰ যি নিজৰ আত্মীয় কুটুম পৰিয়ালৰ মানুহ তেওঁলোকৰ পৰা ইনিশিয়ালি হেল্প লৈ ব্যৱসায়টো আৰম্ভণি কৰিলে ব্যৱসায়টো গ্ৰো হোৱাত ক্ষেত্ৰটো সহায় হয় আৰু আপোনাৰ ইনিশিয়াল যিবিলাক খৰচা সেই খৰচাবিলাকো কম হয় গতিকে প্ৰথমতে ব্যৱসায় আৰম্ভণি কৰিবলৈ যাওঁতে এনেকুৱা ধৰণৰ বস্তুবোৰত বেছিকৈ খৰচা নকৰি সেই পইচাবোৰ ব্যৱসায়টো গ্ৰোথত যদি আপুনি ইনভেষ্টমেন্ট কৰে তেতিয়া হলে ব্যৱসায়টো গ্ৰোথ হ'ব আৰু ব্যৱসায় যেতিয়া ডাঙৰ হ'ব তেতিয়া আপুনি এটা ভাল অফিচ লৈছে ভাল গুদাম লৈছে সেইটো সেকেন্ডাৰী কথা কাৰণ সেইটোৱে আপোনাৰ ব্যৱসায়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত যিমান সহায় কৰিব ব্যৱসায়টো যেটো একচুয়াল প্ৰবলেম সলভ আপুনি কৰি আছে সেইটোত যদি ইনভেষ্টমেন্ট কৰে সেইটোৱে কিন্তু বিজনেসটো গ্ৰোথ হোৱাত যথেষ্ট সহায় বেছিকৈ কৰিব এতিয়ালৈকে আমি জানিলো কেনেকৈ আপুনি 5 পৰা 10,000 টকাত কেইটামান প্ৰডাক্ট বেস বিজনেস স্টাৰ্ট কৰিব পাৰে কিন্তু যদি আপুনি সাৰ্ভিস বেস বিজনেস স্টাৰ্ট কৰিব বুলি ভাবে তেতিয়া হলেতো আপোনাক 1 টকাৰো মূলধনৰ প্ৰয়োজন নাই যদি আপোনাৰ মাজত স্কিল আছে আপুনি কিবা এটা বিষয়ত পাৰগত আপুনি সেই বিষয়টো কাৰবাক শিকাব পাৰে বা সেই বিষয়টোৰ ওপৰত আপুনি নিজে লিখিব পাৰে ক'ব পাৰে তেতিয়া হলে কিন্তু আপুনি আপোনাৰ মোবাইলটোৰ ব্যৱহাৰ কৰি আপুনি ঘৰৰ পৰাই টকা উপাৰ্জন কৰিব পাৰে আপুনি যদি ভাল গ্ৰাফিক ডিজাইন কৰিব জানে আপুনি যদি সোশ্যাল মিডিয়া হ্যান্ডলিং কৰিব পাৰে আপুনি যদি ভাল ফটোগ্ৰাফি ভিডিওগ্ৰাফি কৰিব পাৰে আপুনি যদি ভাল ভিডিও এডিটিং কৰিব পাৰে তেতিয়া হলে আপুনি আপোনাৰ মোবাইলটোৰ সহায়েৰে ঘৰতে বহি ডেইলি 1000-2000 টকাৰ ইনকামৰ ৰাস্তাটো ওলাব পাৰে যেহেতু এইবোৰ স্কিল বেস বিজনেস হয় ইয়াত আপোনাৰ ইনভেষ্টমেন্ট একদমই নালাগে একদম জিৰো ইনভেষ্টমেন্টৰ পৰা আপুনি আপোনাৰ এই ব্যৱসায়বিলাক আৰম্ভণি কৰিব পাৰে প্ৰথমতে আপুনি তাৰ কাৰণে ইনষ্টাগ্ৰাম ফেসবুক বা ইউটিউবৰ থ্ৰুদি আপোনাৰ যি স্কিল তাক প্ৰমোট কৰিব পাৰে আৰু তাৰ প্ৰমোশন কৰাৰ পিছত আপুনি তাৰ পৰাই অটোমেটিকলি ক্লায়েন্টবোৰ পাব আৰু তেওঁলোকক যদি আপুনি ভাল সাৰ্ভিস দিয়ে তেওঁলোকৰ পৰা আপুনি ৰিভিউ লয় আৰু নতুন নতুন ক্লায়েন্ট বহাই গৈ থাকিব পাৰিব এইটো এটা প্ৰসেস আপুনি জিৰো ইনভেষ্টমেন্টত ব্যৱসায় আৰম্ভণি কৰাৰ এইটো কৰিবৰ কাৰণে আপোনাক টকাৰ প্ৰয়োজন নাই ঠিকই কিন্তু লাগিব ধৈৰ্য আৰু সাহসৰ কাৰণ নতুন কিবা এটা কৰিবৰ কাৰণে আমাৰ সমাজখনে কেতিয়াও উদগনি নজুগায় আমাক সদায় নেগেটিভটো ক'ব যে এইটো কৰিলে নহব হেতু কৰিলে নহব কিন্তু সেইবোৰ শুনিও কানখন বন্ধ কৰি যদি আপুনি আপোনাৰ কামটো কৰি থাকে তেতিয়া হলে আপুনি দেখিব আপুনি এদিন সফল হৈছে এতিয়া জানো আহক লো ইনভেষ্টমেন্ট বিজনেস আইডিয়া যিকিটা আপুনি 5 পৰা 10,000 টকা হলে ঘৰৰ পৰাই আৰম্ভণি কৰিব পাৰে প্ৰথম হৈছে আপোনালোকে ধূপকাঠি মেকিংৰ বিজনেস স্টাৰ্ট কৰিব পাৰে ধূপকাঠি মেকিং বিজনেসটো দুই ধৰণে কৰা হয় তাত মেচিন লৈও কৰিব পাৰে মেচিন নলোৱাকৈ কৰিব পাৰে কিন্তু যেতিয়া আপোনাৰ 5 পৰা 10,000 টকাৰ মূলধন থাকে তেতিয়া হলে আপোনালোকে মেচিন নলোৱাকৈ ধূপকাঠি পেকেজিংৰ বিজনেসটো স্টাৰ্ট কৰিব পাৰে তাৰ কাৰণে যিবোৰ মেটেৰিয়েলৰ ৰিকোয়াৰমেন্ট থাকে বা যদি আপুনি নতুন আপুনি হেতু শিকিব বিচাৰিছে তেতিয়া হলে আপুনি আমাৰ স্ক্ৰিনত অহা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে আমি ইয়াৰ প্ৰশিক্ষণৰ লগতে ইয়াৰ মেটেৰিয়েল আৰু সাপ্লাই কৰো আপোনালোকে আমাৰ পৰা মেটেৰিয়েলবোৰ লৈ ঘৰতে পেকেজিং কৰি আপোনালোকৰ যি লোকেল মাৰ্কেট তাৰ আপুনি এইবোৰ বিক্ৰী কৰিব পাৰে আৰু ইয়াৰ পৰা এটা ভাল ইনকাম কৰি স্বাৱলম্বীও হ'ব পাৰে আৰু লগতে আপুনি যদি ভালকৈ ইয়াক স্কিল কৰে নিজৰ ব্ৰ্যান্ড বনাব পাৰে মেচিন লৈ পিছত ডাঙৰ এটা ফ্যাক্টৰী সেটআপ কৰিব পাৰে আৰু তাৰ কাৰণেও গভৰ্ণমেণ্টে আপোনাক যথেষ্ট সহায় কৰে PMEGP লোনৰ আন্ডাৰত আপোনালোকে আপ টু 35% সাবসিডিও এই লোনটোত পাব গতিকে নহয়নে বাৰু এটা বহুত ভাল অপৰচুনিটি আপোনাৰ বিজনেসৰ ফাৰ্স্ট স্টেপটো আগুৱাই নিয়াৰ ক্ষেত্ৰত এতিয়া আহো সেকেন্ড বিজনেস আইডিয়াটো লৈ এইটো হৈছে অনলাইন ড্ৰপ শিপিং বা অনলাইন ৰিসেলিং এইটো বিজনেস মডেল এনেকুৱা হয় যে ইয়াতে আপুনি কোনো ধৰণৰ ষ্টক মেইনটেইন কৰিব নালাগে লাগে মাথো আপোনাৰ হাতত এটা মোবাইল আৰু আপুনি তাক সেই যেটো ভাইৰেল প্ৰডাক্ট মানে কি আপুনি চাব ইন্টাৰনেটত সদায় নতুন নতুন কিবা কিবি এটা ট্ৰেন্ড চলে
মানুহে সদায় নতুন কিবা এটা বস্তুৰ পিছত এটা সময়ৰ কাৰণে দৌৰি থাকে এতিয়া আমি ৰিসেন্ট দেখিছিলো এটা চাইনাত লাবুবু বুলি এটা পুতলা যিটো 2000 5000 10000 টকালৈকে মানুহে কিনি আছিল সেইটো ট্ৰেন্ড এতিয়া চলি আছে আৰু দুমাহ পিছত সেইটো বন্ধ হৈ যাব কিন্তু সেই যেতিয়া ট্ৰেন্ডটো চলি থাকে তেতিয়াই যদি আপুনি সেই প্ৰডাক্টটো আপুনি তেনেকুৱা ধৰণৰ যিবোৰ ৰিসেলাৰ থাকে তেওঁলোকৰ লগত টাই আপ কৰি Instagram ফেসবুকৰ জৰিয়তে তাক শেয়াৰ কৰি যদি আপুনি হেতু সেল কৰিবলৈ সক্ষম হয় তাৰ পৰা আপুনি এটা ভাল কমিশন আৰ্ন কৰিব পাৰে এটো কোৱা হয় ড্ৰপ শিপিং যদি আপুনি এই বিষয়ে আৰু অধিক জানিব বিচাৰে তেতিয়াহলে কমেন্টত ড্ৰপ শিপিং বুলি লিখি দিব মই ইয়াৰ ওপৰত এটা ডিটেইল ভিডিও কেনেকৈ তাক ষ্টাৰ্ট কৰিব লাগে কোৰ পৰা আপুনি একাউন্ট খুলিব লাগিব কেনেকৈ তাক শেয়াৰ কৰিব লাগিব গোটেই কমপ্লিট ডিটেইলছত মই এটা আপোনালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰিম আৰু এই ড্ৰপ শিপিং ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে আপোনালোকক বহুত মূলধনৰ প্ৰয়োজন নাথাকে আপোনালোকে জাস্ট আপোনালোকৰ মোবাইলটোৰ সহায়েৰে আপোনালোকে কিছুমান ষ্ট্ৰেটেজি ইউজ